তো হেল্ল' এভৰিৱান। তো মই আজি তিনিখন মেটছৰ যোৱাকালিৰ ৰিভিউ লৈ আনিছোঁ। তো যোৱাকালি দুখন মেটছ আৰু আজি ৰাতিপুৱা এখন মেটছ গৈছে। তো মই যোৱাকালিৰ প্ৰথম মেটছখনৰ যদি মই কথা কওঁ, তো প্ৰথম মেটছখন আছিল যোৱাকালি চাউথ আফ্ৰিকা ভাৰ্চেছ নিউজিলেণ্ড। আৰু এই মেটছখনত নিউজিলেণ্ডে জিকে, নিউজিলেণ্ডে 7 উইকেটত জিকে, 7 উইকেট। চাউথ আফ্ৰিকাই ফাৰ্ষ্ট বেটিং কৰি 134ত 8টা উইকেটত মানে ফিনিছ কৰিছে। আৰু যদি মই কওঁ টপ স্কলাৰ আছিল ৰিজা হেণ্ড্ৰিক্স। আৰু এইফালে নিউজিলেণ্ডৰ হয় জেকব ডাফি, মিলনে আৰু চেণ্টনাৰে দুটা উইকেট লৈছে। আৰু তাৰে প্ৰত্যুত্তৰত নিউজিলেণ্ডে এইটো টাৰ্গেট মাত্ৰ 15.5 অভাৰতে কমপ্লিট কৰি লৈছে, 3টা উইকেটত 135। আৰু নিউজিলেণ্ডৰ হয় টিম চাইফাৰ্টে 66 ৰান বনাইছে আৰু ডেৰিল মিটচেলে 20 ৰান। এতিয়া যদি মই কওঁ চাউথ আফ্ৰিকাৰ কথা, চাউথ আফ্ৰিকা এইখন মেটছত এনেকুৱা লাগিছে যে চাউথ আফ্ৰিকাই কোনো ধৰণৰ কম্পিটে কৰিব পৰা নাই নিউজিলেণ্ডৰ লগত। মানে নিউজিলেণ্ড ইজ লুকিং লাইক আনবিটেন টিম মানে ইন ফ্ৰণ্ট অফ দিছ চাউথ আফ্ৰিকান টিম। তো মই এইটো চাউথ আফ্ৰিকান টিম কি তাৰমানে মই ভাবি পোৱা নাই। জিম্বাবৱেৰ লগত খেলি থকাৰ যেন লাগিছে মেটছখন নিউজিলেণ্ডে। মানে কোনো ধৰণৰ কম্পিটিশ্যন নাই। ৰুবিন হাৰমানে ৰান আউট হৈ গৈছে। মানে একদম মানে কি ক'ম আৰু। তো নিউজিলেণ্ডে কিন্তু পূৰা মানে ষ্ট্ৰং টাইপ লাগিছে। তো নিউজিলেণ্ড এইটো ছিৰিজত মানে গোটেইকেইখন মেটচ জিকিছে, আনবিটেন আছে এতিয়ালৈ। তো কোনেও হৰাব পৰা নাই। আৰু ফাইনেলখনো চাউথ আফ্ৰিকা ভাৰ্চেছ নিউজিলেণ্ডে আছে। তো ফাইনেলখন চাব লাগিব যে কেনেকুৱা হয় মেটচখন। কিন্তু চাউথ আফ্ৰিকাৰ যোনটো পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চটো দেখি লাগিছে যে চাউথ আফ্ৰিকাৰ বৰ্তমান এইটো টিমে নিউজিলেণ্ডৰ টিমটোক মানে টক্কৰ দিব পৰাত সেইটো নাই, কেপাচিটিটো নাই। তো এইখন আছিল ফাৰ্ষ্ট মেটচ। এতিয়া ছেকেণ্ড মেটচখনৰ যদি মই কথা কওঁ, ছেকেণ্ড মেটচখন আছিল ছেকেণ্ড T20 আছিল বাংলাদেশ ভাৰ্চেছ পাকিস্তান। তো পাকিস্তানৰ কি কথা ক'ম, পাকিস্তানে অফ দ্য ফিল্ড বিৰাট চিঞৰি থাকে। পাকিস্তানৰ সেইটোৱে কাম, পাকিস্তানে অকল অফ দ্য ফিল্ড চিঞৰিব পাৰে, কিন্তু অন দ্য ফিল্ড পাকিস্তানে বাংলাদেশৰ লগত হাৰি যায়। এইটো টিমৰ মই কথা কি ক'ম আৰু পাকিস্তানৰ, সিহঁতে তাৰমানে ছ'চিয়েল মিডিয়াত হওক বা বাহিৰত হওক বিৰাট চিঞৰিব পাৰে। আৰু যদি মই কওঁ যে এই পাকিস্তান টিমটো একদম আনপ্ৰেডিক্টেবল টিম। তো US-ৰ লগতো হাৰি যায়, জিম্বাবৱেৰ লগতো হাৰি যায় ৱৰ্ল্ড কাপত, আৰু বাংলাদেশৰ লগতো হাৰিলেই, দুখন মেটচে হাৰিল। তো বাংলাদেশে 133 ৰান বনাইছিল মাত্ৰ 20 অভাৰত। তো সেইটো টাৰ্গেটো চেজ কৰিব নোৱাৰিলে, 125ত অল আউট হৈ যায় 19.2 অভাৰত। বাংলাদেশে 8 ৰানত এই মেটচখন জিকে। তো এইটোৱে আৰু পাকিস্তানৰ হয় হায়েষ্ট ৰান স্ক'ৰাৰ যদি কম হয় ফাহিম আছৰাফ, 51 ৰান বনায়। আৰু বাংলাদেশৰ হয় জাকেৰ আলী, ছেম 55 ৰান বনায়। তো 55 দুটাই বনায়। তো এইখন হ'ল ছেকেণ্ড মেটছৰ এটা শ্বৰ্ট চামাৰি আৰু। তো এতিয়া থাৰ্ড মেটছখনৰ কথা ক'ম মই। থাৰ্ড মেটছখন আছিল আজি ৰাতিপুৱা 5:30 আছিল, অষ্ট্ৰেলিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজৰ থাৰ্ড মানে অষ্ট্ৰেলিয়া ভাৰ্চেছ ইংলেণ্ডৰ অষ্ট্ৰেলিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজৰ ছেকেণ্ড T20 মেটচ আছিল। তো এইখন মেটছৰ মেইন ডাঙৰ খবৰটো হ'ল যে এইখন মেটচ আছিল এণ্ড্ৰে ৰাছেলৰ কাৰণে লাষ্ট মেটচ। তো এণ্ড্ৰে ৰাছেলৰ ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ কাৰণে, ইণ্টাৰনেশ্যনেল T20 কেৰিয়াৰৰ কাৰণে লাষ্ট মেটচ আছিল। আৰু লাষ্ট মেটছত যোনটো অভেশ্যন পাইছে, ষ্টেণ্ডিং অভেশ্যন, তাৰমানে যোনটো পাব লাগে আৰু সেইটো ডিজাৰ্ভ কৰে এণ্ড্ৰে ৰাছেলে। কাৰণ এণ্ড্ৰে ৰাছেলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটক বহুতখিনি দিছে। T20 লেজেণ্ড বুলি ক'লে ভুল নহ'ব, ৱেষ্ট ইণ্ডিজৰ হয় এণ্ড্ৰে ৰাছেল। তো এণ্ড্ৰে ৰাছেলৰ ৰিটায়াৰমেণ্ট, আৰু এণ্ড্ৰে ৰাছেলে এটা বঢ়িয়া ধুনীয়া এটা নক খেলি গৈছে নিজৰ লাষ্ট মেটচখনত। তো এই মেটচখনৰ যদি মই চামাৰি কৰোঁ, তো ৱেষ্ট ইণ্ডিজে ফাৰ্ষ্ট বেটিং কৰি কিন্তু জিকিছে অষ্ট্ৰেলিয়াই 8 উইকেটত মেটচখন জিকিছে। ৱেষ্ট ইণ্ডিজে ফাৰ্ষ্ট বেটিং কৰি 172 ৰান বনাইছিল, 8টা উইকেট গৈছে। ব্ৰেণ্ডন কিং 51 আৰু টপ স্ক'ৰাৰ। আৰু ৰাছেলে মাত্ৰ 15টা বলত 15 বলত 36 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলে, 4টা 6 আৰু 2টা 4 নিজৰ লাষ্ট মেটছত। আৰু অষ্ট্ৰেলিয়াৰ হয় নাথান এলিছে 2টা উইকেট লয়, আৰু এডাম জাম্পাই 3টা উইকেট, মেক্সৱেলে 2টা উইকেট, ডুৱাৰ্চিছে 1টা উইকেট লয়। আৰু অষ্ট্ৰেলিয়াৰ হয় যদি মই কওঁ, অষ্ট্ৰেলিয়াই মাত্ৰ 2 উইকেটত এই ৰানখিনি 173 ৰান বনাই 15.2 অভাৰ, অনলি 15.2 অভাৰত চেছ কৰি লয়। আৰু অষ্ট্ৰেলিয়াৰ হয়
হায়েষ্ট ৰান গেটাৰ হ'ল জৰ্জ ইংলিছ। জৰ্জ ইংলিছে 78 ৰানৰ এটা ইনিংছ খেলে 33টা বলত, 5টা 6 আৰু 7টা 4। তাৰ লগতে কেম গ্ৰীনে মাৰে 56 ৰান 32 বলত, 4টা 6 আৰু 3টা 4। আৰু ৱেষ্ট ইণ্ডিজৰ জেছন হোল্ডাৰ আৰু আলজাৰী জোচেফে এটা উইকেট লয়। তো এইটোৱে হ'ল। আৰু যদি মই মেন অফ দ্য মেটছৰ কথা কওঁ, মেন অফ দ্য মেটছ হ'ল জৰ্জ ইংলিছ। তো এইটো ভিডিঅ'ত এই 3খন মেটছৰে মই চামাৰি কৰি দিলোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।